মাছখিনি দি দিওঁ। হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, গাহৰি মাংস আৰু লাই পাতত। বলকচোন চাওঁ মইনো কেনেকৈ ৰান্ধো। এয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। এয়া জলকীয়া, জিৰা, গৰম মছলা, মিট মছলা আৰু এইফালে আদা নহৰু আছে, বিলাহী এটা কাটি লৈছোঁ, পিঁয়াজ আৰু এইকেইটা জলকীয়া আৰু এইখিনি লাইপাতখিনি কাটি নলওঁ, এনেকেই দিম। আৰু এইখিনি গাহৰি মাংস। চাই থাকিব মই কেনেকৈনো ৰান্ধো। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি দিওঁ। মাংসত বেছি তেল নিদিওঁ কাৰণ গাহৰি মাংসত বহুত তেল থাকে। মোৰ পিঁয়াজখিনিও ভাজা হৈ গৈছে। এতিয়া আদা নহৰুখিনি দি দিওঁ। এতিয়া বিলাহীখিনি দি দিওঁ। বিলাহীখিনি অলপ ভাজা যাব লাগিব। মোৰ বিলাহীখিনি ভাজা হৈ গৈছে। এতিয়া জলকীয়াৰ গুড়া দিম। এতিয়া মাংসখিনি দি দিওঁ। এতিয়া বেলেগ একো নাই, হালধি নিমখ দি কাৰণে অলপ ঢাকোন মাৰি থৈ দিম। জিৰাখিনি দি দিছোঁ অলপ ভাজা যোৱাৰ পিছত। এতিয়া অলপ ভাজিম, অলপ ভাজা যাব দিয়াৰ পিছত আৰু পানী দিম। ইয়াতে মিট মছলা, গৰম মছলা দি ল'লোঁ আৰু লাই পাতখিনিও দি ল'লোঁ। এতিয়া মাংসখিনি হ'লেই আৰু মোৰ মাংসখিনি হৈছে, ধুনীয়া হৈ গ'ল। কালাৰটো সঁচাকৈ ধুনীয়া কালাৰ এটা উঠিছে। যদি ভাল লাগে আপোনালোকেও এনেকৈ ৰান্ধি খাই চাব পাৰে। আৰু মোৰ ভিডিঅ'টো চাই কাৰণে যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আজিলৈ বাই বাই।